আমাৰতো দেখা নাই আপোনালোকে কিমান ডাঙৰ পাতিছে তেখেততকৈ বহুত ডাঙৰ আমি পাতিছো আপোনালোকে হাগ্ৰামা মহিলাৰ মিটিংটো মানে বহুত ভালকে কয় আমাৰতো কিয় নকয় আমাৰতো কৈ চাকচোন হা ইমান বছৰটো 17 বছৰে কৈছিলে একো কামত নহল কৰাপচন হল হত্যা হিংসা কিমান বেয়া পৰিবেশ গল তাৰ পিছত হাগ্ৰামা মহিলাৰ মিটিং এটা হলে ইটো মানে কৈ যে হাগ্ৰামা ডাঙৰ মিটিং কৰিছে আমাৰো কক আমাৰো হৈ আছে কেইদিনমানৰ পিছত আমাৰতো কোনোদিন কোৱা নাই আপোনালোকৰ ডাঙৰ মিটিং হৈছে কি কৰিছে বুলি কেনে মিটিংটো সবে কৰিব ইলেকশন আহিলে তৃণমূলো কৰি গৈছে যোৱা নাই জানো গোসাইগাঁৱত কেইদিনমান আগতে শ্ৰীৰামপুৰত তৃণমূলো মিটিং কৰি গৈছে সো ইলেকশন পলিটিক্যাল পাৰ্টিটোতো ইলেকশন আহিলে মিটিং কৰিবই আৰু কিন্তু হাগ্ৰামা মহিলাৰী যিটো কৈছে আপোনালোকে আগৰ যিটো টেষ্ট আছিলে হাগ্ৰামা মহিলাৰী ক'লে আপোনালোকে আগতে যেনেকৈ অলপ মানে তীখা অলপ মানে জ্বলা অলপ মিঠা এনেকে ভাবিছিল এই তীখা মিঠা জ্বলা আৰু হাগ্ৰামা মহিলাৰী নাই আৰু এতিয়া হাগ্ৰামা মহিলাৰী এই দুদিনমান অলপ ইফাল কিফাল কৰিব পাৰ্লিয়ামেন্ট ইলেকশনৰ পিছতো আৰু দোকান একদম সম্পূৰ্ণভাৱে বন্ধ হৈ যাব আপোনালোকে চাই থাকক